নমস্কাৰ 15 বছৰৰ বাবে 15 লাখ টকাৰ হোম লোন ললে প্ৰতি মাহে কিমান টকা ইএমআই দিব লাগিব চাওক হিচাপ ভাড়াঘৰত দিনৰ পিছত দিন সুখত কটাব পাৰে কিন্তু স্থায়ী নিৰাপত্তা প্ৰদান নকৰে কিয়নো যিকোনো মুহূৰ্ততে ঘৰ সলনি কৰিবলগীয়া হ'ব পাৰে বহুতে হেয়া জীৱনৰ সঞ্চয় একত্ৰিত কৰি এটা ঘৰ বনাব বিচাৰে তাৰ বাবে হাতত পৰ্যাপ্ত পৰিমাণে টকা সকলোৰে নাথাকে হেহে নিজৰ সপোনৰ ঘৰ এখন বনাবৰ বাবে বহুতৰে বৰহা বেংকৰ হোম লোনৰ ওপৰত ই সুবিধা দিয়ে ঠিকেই কিন্তু বিষয়টো যিহেতু ধাৰ লোৱা হেয়ে সুদৰ টকাও গণিব লাগিব বিভিন্ন বেংকে বিভিন্ন সুতৰ হাৰত হোম লোন প্ৰদান কৰে এই ক্ষেত্ৰত বহুতৰে বৰহাৰ স্থান ষ্টেট বেংক অফ ইণ্ডিয়া এতিয়া ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা 15 বছৰৰ বাবে 15 লাখ টকাৰ হোম লোন ললে প্ৰতি মাহে কিমান টকা ইএমআই দিব লাগিব সুদ হিচাপে কিমান টকা দিব লাগিব হেয়াও এক প্ৰশ্ন ষ্টেট বেংক অফ ইণ্ডিয়া এতিয়া 8.50% সুদৰ হাৰত হোম লোন প্ৰদান কৰিছে কিন্তু বিচাৰিলেই হোম লোন লাভ কৰিব তেনে নহয় ইয়াৰ বাবে বেংকে কিছুমান বিষয় পৰীক্ষা কৰে ইয়াৰ ভিতৰত হল সিভিল সাৰ্ভিস বা সিভিল স্কোৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা বছৰি 8.50% সুদৰ হাৰত হোম লোন পাবলৈ গ্ৰাহকৰ সিভিল স্কোৰ 800 অথবা তাৰ বেছি হ'ব লাগিব ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা কোনোৱে যদি বছৰি 8.50% সুদৰ হাৰত 15 বছৰৰ বাবে 15 লাখ টকাৰ হোম লোন লয় তেন্তে এছবিআইৰ ক্যালকুলেটৰ হিচাপ অনুসৰি তেওঁ প্ৰতি মাহত ইএমআই হিচাপে দিব লাগিব 14771 টকা অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা বছৰি 8.50% সুদৰ হাৰত 15 বছৰৰ বাবে 15 লাখ টকাৰ হোম লোন ললে তাৰ বিনিময়ত সুদ আৰু মূলধনকে ধৰি 26,58,797 টকা পৰিশোধ কৰিব লাগিব উল্লেখযোগ্য যে সুদৰ হাৰ বেছি হলে আৰু বেছি পৰিমাণে টকা পৰিশোধ কৰিব লাগিব ধন্যবাদ